কওক বাইদেউ, হেৰি আমাৰ মেডিচিনটো আপুনি আজি একমাহ হৈছে খোৱা, অলপ ক'ব নেকি কেনেকৈ আপুনি ইমপ্ৰুভ পাইছে বা কেনেকুৱা ভাল পাইছে বা সেইবিলাক? মেডিচিনটো খোৱাৰ পৰা মই যিখিনি বিষ আছিলে বিষখিনি ভাল পাইছোঁ। হয়, বিষখিনি ভাল পাইছোঁ। তাৰপিছতে খিচিকটি ধৰা আছিলে সেইখিনিও ভাল পাইছোঁ। হয়, তাৰপৰা অলপ মানে গাত লাগিছে, বিষ চিষ নাইকিয়া আৰু এতিয়া অলপ টানি টানি ধৰাটো আছে চিলনিৰ কাৰণে। আপুনি অপাৰেশ্যন কৰাইছিলে ন? অপাৰেশ্যন হয়। অপাৰেশ্যন কৰাৰ পিছতে আমাৰ ইয়াত ডাইৰেক্ট আহিছে ন? ডাইৰেক্ট ইয়ালৈ আহিছে, হেৰি কৰা নাই। আচ্ছা আচ্ছা আচ্ছা, তেওঁ অপাৰেশ্যনো কৰাইছিলে আৰু আমাৰ মেডিচিনো খাইছে আৰু খাই আজি এমাহত তেওঁ ভাল পাইছে বুলি তেওঁ নিজেই কৈছে। আৰু বাইদেউ আপুনি বাকী পেচেণ্টবিলাকক কি ক'ব বিচাৰে? তেওঁলোকেও ব্যৱহাৰ কৰক। হয় হয় হয়, অঁ আচ্ছা, যদি কোনো চাইড ইফেক্টো নাই। হয়, ঠিক আছে বাইদেউ, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ, ধন্যবাদ।